নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এয়া দেখিছে নহয়, আমাৰ খানাৰ যোগাৰ হৈ আছে। আজি লোকেল মুৰ্গী খাম বুলি আমি বহুত আশা কৰিছিলোঁ, কিন্তু আশামতে ফল নহ'ল। মোৰ ভাইটিয়ে ক'ৰবাত হেনো শুনিছিলে যে ক'লা মুৰ্গী খাব লাগে আৰু ক'লা মুৰ্গী খালে ভাল। তো সেই হিচাপতে গৈ পেলাই বজাৰৰ পৰা গৈ লোকেল মুৰ্গী কিনি আনিছে। কিন্তু পাঁচটা হুইচেল দিয়াৰ পাছত ইমান ধুনীয়াকৈ মা মছলা দি যোগাৰ কৰাৰ পিছত মাংসখিনি ভালকৈ কোমল নগ'ল। চাগে মুৰ্গীটো অকণমান বয়স হৈছিলে। চ' একেবাৰে খাই ভাল নালাগিল, আমাৰ আশাত পানী হৈ গ'ল। আৰু এনেকুৱা আপোনালোকৰ কাৰ লগত হৈছে মোক জনাব। মোৰ চেনেলত যিসকলে নতুন আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ইমান ধুনীয়াকৈ মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ। আৰু আগলৈকে এনেকৈ চাই থাকিব বুলি মোৰ বহুত আশা আছে।